সাধাৰণতে এই ৰোগবিধে আগতে শিশুসকলকে সংক্ৰামিত কৰে, তাৰ পিছতহে ডাঙৰলৈ বিয়পে। আমাৰ হাত দুখনৰ পৰাহে এই বেমাৰৰ বীজাণু বিয়পে। নমস্কাৰ, আজিৰ বিষয়বস্তুটো গমেই পাইছে। বৰ্তমান চৌদিশে আই ফ্লু বা চকুৰ ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সাধাৰণতে বৰষুণৰ হাৰ অতিমাত্ৰা হ'লে এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পায়। বৰ্তমান অসমৰ প্ৰতিখন গাঁও আৰু চহৰত এই চকুৰ ৰোগ বিয়পি আছে। এই ৰোগ দুই প্ৰকাৰৰ বীজাণুৰ পৰা হ'ব পাৰে, বেক্টেৰিয়া আৰু ভাইৰাছ। এই দুই প্ৰকাৰৰ সংক্ৰমণৰ পৰাই এই চকুৰ ৰোগ হয়। জানিব পৰা মতে বেক্টেৰিয়াৰ পৰা হোৱা চকুৰ ৰোগত 2-3 দিনতে ৰোগীয়ে উপশম লাভ কৰে, যদিও ভাইৰাছৰ পৰা হোৱা চকুৰ ৰোগ বেছি বিপদজনক। এনে ৰোগত ৰোগীয়ে দৃষ্টিশক্তিৰো কিছু পৰিমাণে হেৰুৱাৰ সম্ভাৱনা থাকে। সেয়েহে চকুৰ ৰোগ হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজনীয়। চকুই চালে এই বেমাৰৰ বীজাণু নিবিয়পে। আমাৰ হাত দুখন চকু, মুখ বা নাকৰ ওচৰলৈ নোযোৱাকৈ নাথাকে। আৰু এনেদৰে আমি যদি হাতখন চকুলৈ নিওঁ তেতিয়াহে আমাৰ চকুলৈ বিয়পে। এইটো ভাইৰেল ইনফেকশ্যন হয়। যদি কেনেবাকৈ আমাৰ হাতত এই ভাইৰাছবিধ লাগে আৰু সেইখন হাতেৰেই যদি আমি চকু লাৰোঁ বা চকু মোহাৰোঁ তেনেদৰেহে বিয়পে। যদি ঘৰৰ কাৰোবাৰ এই ৰোগটো হৈ আছে, তেওঁ চোৱা টেবুল, চকী, কাপোৰ আদি যদি ৰোগ নোহোৱাজনেও চুৱে তেতিয়াহ'লে তেনেদৰে এই ৰোগ বিয়পিব পাৰে। প্ৰথম আমি হাতখন আমাৰ চকুৰ পৰা আঁতৰাই ৰাখিব লাগে। সেয়ে বৰ্তমান সময়ত আমাৰ যিমান দূৰ সম্ভৱ আমি চকুলৈ হাত দুখন নিনিয়াই আমাৰ বাবে মংগল। আৰু যদি কিবা কাৰণত আমি হাত দুখন নিবও লাগে, ভালদৰে পৰিষ্কাৰ পানীৰে বা চাবোনেৰে হাতখন ধুই ল'ব লাগে। আৰু নহ'লে চেনিটাইজাৰ মাজে মাজে ঘঁহি থাকিব লাগে। বৰ্তমান সময়ত ডক্তৰে আমাক এয়াই পৰামৰ্শ দি আছে যে যিমান দূৰ সম্ভৱ আমি হাতখন চকুলৈ নিনিওঁ। আৰু চকু বিষালেও চকু মোহৰাটো একেবাৰে বাধা আৰোপ কৰিছে। এতিয়া বৰ্তমান সময়ত আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ ওপৰত বেছি প্ৰটেকশ্যন লোৱাটো দৰকাৰ, কাৰণ তেওঁলোকে এই বেমাৰবিধৰ বিষয়ে নাজানে আৰু য'তে ত'তে যেনেকৈ তেনেকৈ সকলো বস্তু লাৰে। সেয়েহে তেওঁলোকক আমি সঘনাই হাত ধোৱা ব্যৱস্থাটো কৰিব লাগে। এই ভাইৰাছবিধ 3-4 দিনতকৈ বেছি নাথাকে। সেয়েহে আৰম্ভণিৰ এই 3-4 দিন সময় আমি নিজেই সামাজিক দূৰত্ব বজাই ৰাখিব লাগে। জনবহুল ঠাইত যোৱা, স্কুল, কলেজ, অফিচ আদিৰ পৰা আমি বিৰত থাকিব লাগে। তেতিয়া এই ভাইৰাছবিধে সংক্ৰমণ হোৱাত বাধা পাব আৰু এনেদৰে আমি এই ভাইৰাছবিধক আমি নাশ কৰিব পাৰিম। ক'ভিডৰ কথা মন কৰকচোন। আমি যেনেদৰে হোম আইচোলেশ্যন হৈ আছিলোঁ, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিছিলোঁ, এই একেই, মাত্ৰ এইটো মাৰাত্মক নহয় আৰু ক'ভিড মাৰাত্মক আছিলে। এই ৰোগবিধ হ'লে ডাক্তৰৰ পৰামৰ্শৰ লগতে ঘৰুৱাভাৱে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। আচলতে উতলাই ঠাণ্ডা কৰি ৰখা পানীহে আমি চকুত বৰ্তমান সময়ত ব্যৱহাৰ কৰিব লাগে। সেই ভাইৰাছবিধৰ লগত বীজাণুযুক্ত কোনো পানী যাতে আমাৰ চকুত নপৰে সেয়েহে আমি সাৱধানতা অৱলম্বন কৰিব লাগে। চকু মোহাৰাৰ ক্ষেত্ৰত আমি এখন কাপোৰ এবাৰৰ বাহিৰে আমি দুবাৰ তাক ব্যৱহাৰ কৰিব নালাগে। পাৰিলে টিচু পেপাৰেৰে চকুজুৰি সেই গৰম কৰা ঠাণ্ডা পানীৰে আমি ভালদৰে এনেকৈ মোহাৰি দিব পাৰোঁ। সৰু সৰু আইচৰ টুকুৰা পৰিষ্কাৰ ডেটলেৰে ধোৱা কটন কাপোৰত মেৰাই চকুৰ ছাইডটো তেনেকৈ লগাই দিব পাৰোঁ আৰু তেতিয়া আমাৰ বহুত আমি ৰিলিফ পাওঁ। আৰু চকুত যেতিয়া বেছি ৰঙা পৰিব সেই ৰঙা পৰাটো সোনকালে আৰোগ্য হয়। যিমান সময় পাৰি আমি চশমা ব্যৱহাৰ কৰাটো বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয়। চশমা কিন্তু ক'লা চশমাহে ব্যৱহাৰ কৰিব লাগে। ক'লা চশমা ব্যৱহাৰ কৰাৰ প্ৰথম লাভ, এইটো ৰোগ হ'লে আমি পোহৰৰ ফালে চাব নোৱাৰোঁ, আমাৰ চকু বিষায় আৰু ৰোগটোও সংক্ৰমণ অলপ বেছি হয়। সেয়েহে ক'লা চশমা পৰিধান কৰিলে আমাৰ চকুৱে বহু আৰাম পায়। আৰু এটা লাভালাভ হৈছে যে চকুত আমাৰ হাত নাযায়, কিয়নো চশমা থাকিলে আমি চশমা গুচাই বাৰে বাৰে আমি চকু খোজাই নাথাকোঁ। এনেদৰে আমি যদি কিছু সাৱধানতা অৱলম্বন কৰোঁ নিশ্চয় এই ৰোগটো সোনকালে নিৰাময় হ'ব। বা অকণমান বিষ অনুভৱ কৰা এইবোৰ হয় যদিও 3-4 দিনত সাধাৰণতে এই বেমাৰটো কমি যায়। কিন্তু কিছু সংখ্যকৰ আকৌ জ্বৰ হয়, মূৰৰ বিষ হয়, আকৌ চকু ফুলি চকুটো খুলিব নোৱাৰা অৱস্থা হৈ পৰে। ইয়াৰ ক্ষেত্ৰত আমি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। লগে লগে ডক্তৰৰ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজনীয়, কিয়নো আমাৰ চকুৰ বগা অংশহে আমাৰ আৰম্ভণিতে আমাৰ ৰঙা হয়। আৰু যদি চকুটো বন্ধ হৈ কিবা কাৰণত আমাৰ চকুৰ ক'লা অংশত তেতিয়াহ'লে আমাৰ চকুৰ দৃষ্টিশক্তিতো প্ৰভাৱ পৰে। সেয়েহে এই ক্ষেত্ৰত যদি বিশেষ অসুবিধাৰ সন্মুখীন হোৱা যায় অতি সোনকালে ডক্তৰৰ পৰামৰ্শ লোৱাটো আমাৰ বাবে দৰকাৰী। আৰু ফাৰ্মাচীক দেখুৱাই কেতিয়াও দৰৱ নল'ব, কিয়নো ফাৰ্মাচীয়ে চকু নেদেখাকৈ আমি বেমাৰৰ লক্ষণটো কোৱাৰ পিছতে আমাক হয়তো বেছি পাৱাৰী ঔষধো দি দিব পাৰে। দিয়াৰ ফলত
সোনকালে আৰোগ্য হ'ম, যদিও চকুৰ যে দৃষ্টিশক্তি আমি অকণমান হ'লেও হেৰাইছোঁ, আমি এইটো গম নাপাওঁ। কিন্তু যেতিয়া কিবা কাৰণত আমি চকু পৰীক্ষা কৰোঁ, তেতিয়া আমাৰ অনুভৱ হয়। আৰু ডক্তৰে কয় যে আপোনাৰ বেছি শক্তিশালী ঔষধ পৰিছে, সেইবাবে আমাৰ এনেকুৱা হৈছে। সেয়েহে ডক্তৰে পৰীক্ষা কৰক, ডক্তৰৰ পৰীক্ষাত যি ৰিপৰ্ট ওলায় সেই ৰিপৰ্ট মতে ডক্তৰে ঔষধ দিব, তেনেদৰে আমি আৰোগ্য হ'ম। মই কোনো ডক্তৰ নহয়, ডক্তৰৰ পৰামৰ্শ লৈহে মই এইখিনি কথা কৈছোঁ, লগতে কিছু অধ্যয়ন কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা ৰাখিছোঁ এই ভিডিঅ'টিৰ পৰা আপোনালোকে উপকৃত হ'ব। আজিলৈ এইখিনিয়ে, ধন্যবাদ।